পুলিচ ব্লকলৈ মই পলি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আমাৰ ওচৰৰে দাদা হয়, কলপাত নিবলৈ আহিছিলে। কলপাত নিবলৈ আহোঁতে মোক কৈ আছে, মই গান দুটামান লিখিছোঁ, শুনিবা নেকি? মোক কওক। মই শুই আছিলোঁ আচলতে, গা বৰ ভাল নাই, মাতটো শুনি গম পাইছে আপোনালোকে, চৰ্দি লাগি আছে আৰু মাতটো বহি গৈছে মোৰ। দাদা ইমান ধুনীয়াকৈ গানকেইটা গাইছে, মই ৰেকৰ্ডিং কৰি থৈছোঁ। দাদা আপোনাৰ পৰিচয়টো কওকচোন। মোৰ নাম হৰেণ বৰ্মন। মই নলবাৰী ডিষ্ট্ৰিক্ট কেন্দুবৰী গাঁৱৰ। ঘৰলৈ যোৱাতে মই চুগাৰ নীল হৈ চাৰ্কেলৰ পৰা পৰি মোৰ কোমৰৰ বলটো ভাঙি গ'ল। এতিয়া মই শাৰীৰিকভাৱে অসুস্থ, ভাল পোৱা নাই। বহি বহি মোৰ মনৰ দুখতে আৰু এই দুটা গান লিখিছোঁ। মোৰ ওচৰৰে ভণ্টি এটা আছে, তেওঁ ভণ্টি মানে অলপ গান বাজনাটো ল'ৰাটোকো শিকায়। তেওঁ সেইকাৰণে গান বাজনাত বৰ বেছি আয়ত্ত শুনিবলৈ ভাল পায়। সেয়েহে তেখেতে ৰেকৰ্ডিং কৰি সমূহ শ্ৰোতাপ্ৰেমী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি এই গানটো শুনাবলৈ তেওঁ আগ্ৰহী হৈ উঠিছে। সেয়েহে মই গানটো গাই দিলোঁ। বিৰাট ধুনীয়া হৈছে, বিৰাট ধুনীয়া হৈছে। আপুনি আগতে কি কৰিছিলে দাদা কওকচোন। মই আগতে ৰিক্সা চলাইছিলোঁ আৰু বেলেগ কামো কৰিছিলোঁ ডায়েবেটিছ নিৰ্মূল হ'ব বুলি, কিন্তু নিৰ্মূল নহ'ল। চুগাৰ নীল হৈ পেলাই মই পৰিহে মোৰ কোমৰৰ বলটো ভাঙি গ'ল। ভাঙি যাই পেলাই মই এতিয়া শাৰীৰিকভাৱে দুখন ভৰি অক্ষম। সেয়েহে মই ভাবি ভাবি মনৰ দুখতে কিছুমান গান লিখিছোঁ। আৰু আছে, মই লিখিব পৰা নাই, চকুৰে নেদেখোঁ। সেইকাৰণে আৰু কেইটামান আছে, এইকেইটা মই শুনাম কেতিয়াবা। মই আচলতে এনেকৈ ব্লগ বনাম যে কিবা ভবা নাই, হঠাতে দাদাই গাই শুনালে ইমান ভাল লাগিলে, মই সেইকাৰণে ৰেকৰ্ডিং কৰি থৈছোঁ। আপোনালোকে শুনিব আৰু গানকেইটা কেনেকুৱা লাগিছে জনাব। কোনো গায়ক নহয়, মনৰ দুখত লিখিছে কিছুমান কথা। ভাল লাগিলে মোৰ শুনি। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। বহুত দীঘলীয়া নকৰোঁ। যদি আপোনালোকে ভাল পায় তেনেহ'লে মই আকৌ দাদাক গান গাবলৈ দিম, নিজে গোৱা গান ন। নিজে গান আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ, তেখেতে যিকেইটা গান গালে মই ৰেকৰ্ডিং কৰি থৈছোঁ, শুনাই আছোঁ আপোনালোকক। তেওঁ হয়তো কিছুমান পাহৰিও গৈছে, দুআষাৰমান মনৰ দুখতে লিখিছে। যদি আপোনালোকৰ গানকেইটা ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ভাল লাগিলে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। শব্দ কিছুমান অলপ হয়তো তেওঁ ভালকৈ হেৰি কৰিব পৰা নাই চাগে। যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা থাকিল। পংগু 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 আজি মই কিয়নো পংগু হ'লো। পংগু 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 আজি মই কিয়নো পংগু হ'লো। পংগু মোৰ জীৱন, বৈ অহা দুটপাল চকুৰেনো পানী, আৰু হৃদয় ভঙা ক্ৰন্দন। পংগু 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 আজি মই কিয়নো পংগু হ'লো। পংগু মোৰ জীৱন। নিজে লিখিছে? হা? তাৰমানে আপোনাৰ ভৰি ভাল পোৱা নাই নেকি? নাই পোৱা? অঁ, সেইকাৰণে ভিতৰত বহি বহি গান লিখিছে। ধুনীয়া হৈছে দেই, ধুনীয়া হৈছে। হা, শুনাই দিম, ৰ'ব। নাচ নাচ নাচনী নাম তোৰে পমেলি, নাম তোৰে পমেলি, মোকেৰি কলৈ কিয় নাযাবি, তোকে মাৰিম থেকেছি আজি। আজি আৰু আছে, ল'ৰা শুনাব। হয়, ঠিক আছে। সি আৰু মগজত কিছুমান আহিলে লেখা পাব গান, হয় নে নহয়? কেনেকা কি হয় তেওঁৰ ওচৰত মই আহি কৈছিলোঁ, আপুনি যাব এনেকৈ কৈছে। এই লকডাউনৰ পৰা সেই প্ৰেক্টিচ নকৰাই হ'ল, জানেনে? কেনেকুৱা হৈছে গান? ভাল হৈছে, বিৰাট ধুনীয়া হৈছে, ধুনীয়া হৈছে। আৰু ইয়াতে আছে দীঘল, হয় নেকি? কুলি চৰাই আছে, হেৰিও আছে। অকণমান গাই দিয়ক। এই দূৰ পাহাৰৰ সেউজীয়া পাহাৰৰ ডালতে এই কুলি চৰাইখনে মাতে, এই নিজৰাৰ কুলু কুলু মাত, এই কুলিনো চৰায়ে। আপুনি ঘৰত বহি বহি লিখি থাকে আৰু কেনেকুৱা হৈছে? ধুনীয়া হৈছে, ধুনীয়া হৈছে, বিৰাট ভাল লাগিছে শুনি। এনে কথাটো আপোনাৰ ৰেকৰ্ডিঙৰ লগত উঠাই দিব। উঠাই দিছোঁ। আপোনাৰতো দিছে, আপোনাৰ কথাখিনি দিছে না ইয়াতে সোমাই? মোৰ কথাখিনি সোমাই আছে। সোমাই দিয়ক। সোমাই আছে। দিব এটাৰ নাম তাৰমানে। হয় নে নহয়? ধুনীয়া হৈছে। আপোনাৰ ফটোটো উঠাই দিব যাতে
চশমা তচমা মাৰি আছে ন, বৰ বঢ়িয়া হয়। দিব যে লাগিব ফুলামকৈ বিহুৱান এখনি, এই বৰদৈ চিলা ঘূৰি ঘূৰি কলৈকে হেনো যোৱা, কলৈকে নেযাবি, এই বহাগতে আহিবি বিহু শুনিবলৈ তই।